Hadhu Nogori. বহু সময়ৰ আগৰ কথা এখন হাবিত বহুতো সৰু বৰ জন্তু একেলগে বাস কৰিছিল সিহঁত সকলোৱে হাবিখনত মিলিজুলি মৰমেৰে বাস কৰিছিল সেইখন হাবিতেই ঘন পাতেৰে আৱৰা অতি পুৰণি এজোপা প্ৰকাণ্ড বৰগছ আছিল সকলো জীৱ-জন্তুৱে বিশ্বাস কৰিছিল যে সেই গছজোপাত ভূতে বাস কৰে কিছুমান জন্তুৱে তাত ভূতে মাত দিয়াও শুনিছিল সেইবাবে সকলো জীৱ-জন্তুৱে সেই গছজোপাৰ পৰা আঁতৰি থাকিছিল কোনেও অকলশৰে সেই গছজোপাৰ ওচৰলৈ নগৈছিল এদিনাখন সেইখন হাবিলৈ এটা ভালুক আহিল সি সেই হাবিখনলৈ প্ৰথমবাৰ আহিছিল হাবিখনত সি তাৰ গুহা সাজিবলৈ ঠাই বিচাৰি ফুৰিছিল ইফালে সিফালে ঘূৰি পকি সি সেই বৰগছজোপাৰ ওচৰ পালেগৈ বাহ ইমান ডাঙৰ গছ এইজোপা মই এই গছজোপাৰ তলতেই মোৰ গুহাটো সাজি লওঁ মোৰ গুহাৰ বাবে এই ঠাইডোখৰ অতি উত্তম হ'ব সেই সময়তে সেইফালেৰে হাতী আৰু বান্দৰ কৰবাৰ পৰা আহি আছিল সিহঁতে ভালুকক অকলে দেখি চিন্তিত হৈ পৰিল আৰে ভালুক তুমি এই হাবিত নতুন নেকি ইয়াত অকলে অকলে কি কৰি আছা মই আজি এই হাবিলৈ আহিছো মোৰ গুহাটো সাজি ল'বলৈ ঠাই বিচাৰি ফুৰিছিলো ভাবিছো যে এই গছজোপাৰ তলতেই বনাই লওঁ বুলি এই গছজোপাৰ তলত নাই নাই এই গছজোপা সুৰক্ষিত নহয় মানে সুৰক্ষিত নহয় হাতী ককাই ঠিকেই কৈছে এই গছজোপাত ভূত থাকে আপুনি মই থকা গছজোপাৰ কাষলৈ আহি যাব নিজৰ গুহা সাজি ল'ব পাৰিব তাত ভূত আৰে ভূত বুলি একো নাথাকে নহয় তাৰ পৰিৱৰ্তে এই গছজোপাৰ তলত মই প্ৰতিটো ঋতুতে সুৰক্ষিত থাকিম মই আপোনালোকৰ চিন্তাটো বুজি পাইছো কিন্তু মই ভূতৰ অস্তিত্বক বিশ্বাস নকৰো আপোনালোকে মোৰ চিন্তা কৰাৰ বাবে ধন্যবাদ ঠিক আছে তেন্তে তুমি যি ভাল দেখা কিবা প্ৰয়োজন হ'লে আমাৰ ওচৰলৈ নিশ্চয় আহিবা এই বুলি কৈ বান্দৰ আৰু হাতী তাৰ পৰা গুচি গ'ল ভালুকে তাৰ গুহা সাজি ল'লে ইতিমধ্যে সন্ধ্যা লাগিল গছজোপাৰ পৰা মাত ওলাবলৈ ধৰিলে তই ইয়াত তোৰ গুহা সাজি আছ তই এতিয়া ইয়াৰ পৰা কলৈকো যাব নোৱাৰিবি মই তোক খাই পেলাম সেয়া শুনি ভালুকে ভয়ত কঁপিবলৈ ধৰিলে তাৰ মুখৰ মাত নোহোৱা হ'ল খন্তেক পাছত সি সাহস গোটাই সুধিলে কোন আছে তাত সঁচাকৈ ভূত আছে নেকি মই এই গছজোপাত থকা ভূতেই কৈ আছো এতিয়া মৰিবলৈ সাজু হৈ যা সেয়া শুনিয়েই ভালুকটোৱে তাৰ পৰা দৌৰি পলাবলৈ ধৰিলে দৌৰি দৌৰি গৈ সি বান্দৰটো থকা গছজোপাৰ ওচৰ পালেগৈ আৰু চিঞৰি চিঞৰি বান্দৰক মাতিবলৈ ধৰিলে বান্দৰে উধাটো খাই আহি ফেপাই জোপাই সুধিলে আৰে ভালুক তাই কি হ'ল ইমান কিয় ভয় খাইছা ভূত ভূত সেই গছজোপাত ভূত আছে মই তাৰ মাত শুনিছো ভূত হয় নেকি ঠিক আছে এতিয়া শান্ত হোৱা আমিতো প্ৰথমতেই তোমাক কৈছিলো মই তোমালোকৰ কথা বিশ্বাস কৰি ল'ব লাগিছিল মই এতিয়া তালৈ উভতি নাযাওঁ ভূত একো নাই তুমি তোমাৰ গুহা ইয়াত সাজি লোৱা ইয়াত তোমাৰ কোনো বিপদ নহয় ধন্যবাদ বান্দৰ এইবাৰ ভালুকে তাৰ গুহাটো বান্দৰৰ গছজোপাৰ তলত সাজি ল'লে সি তাত আৰামেৰে দিন কটাবলৈ ধৰিলে এদিনাখন ভালুকটোৱে হাবিখনত ঘূৰি আছিল ঘূৰি পকি সি সেই বৰগছজোপাৰ ওচৰ পালেগৈ সি তাৰ পৰা উভতি আহিব ওলাওঁতেই এটা গৰিলা সেই গছজোপাৰ দিশে গৈ থকা দেখিলে সেই গৰিলাটোক গছজোপাৰ ফালে নাযাবলৈ সাৱধান কৰিবলৈ বুলি পিছে পিছে যাবলৈ ধৰিলে কিন্তু সি কিবা কোৱাৰ আগতেই গৰিলাটো সেই গছজোপাত উঠি গ'ল ভালুকটোৱে তাক সহায় কৰিব বিচাৰিছিল কিন্তু তাক বচাবলৈ গ'লে তাৰ নিজৰ প্ৰাণো সংকটত পৰিব সেইবাবে সি তাৰ পৰা গুচি আহি বান্দৰৰ কাষ পালেহি সি বান্দৰটোক গোটেই কথাখিনি ক'লে বান্দৰ ভাই আমি সেই গৰিলাটোক ভূতৰ পৰা বচাব লাগিব নাজানো এতিয়ালৈকে সি জীয়াই আছে নে গৰিলা
কিন্তু তাকতো সকলোৱে হাবিৰ পৰা বাহিৰত উলিয়াই দিছিল। সি সকলোকে আমনি কৰি ফুৰিছিল। মোৰ কিবা এটা সন্দেহ হৈছে, মই তালৈ গৈ গম লৈ আহোঁ। বান্দৰটোৱে সেই বৰগছজোপাৰ ওচৰলৈ গ'ল আৰু সাহস গোটাই ওপৰলৈ উঠিল। গছজোপাত উঠি সি চিঞৰিলে, মোৰ গছজোপাত কোনোবা উঠি আছে। কোন আছ ইয়াত? মই তোক বিচাৰি উলিয়াম আৰু খাই পেলাম। গৰিলাটোৱে বান্দৰৰ মাত শুনিলে আৰু ভয়ত গছজোপাৰ তললৈ নামি আহিল। সি হাবিৰ বাকীবোৰ জন্তুৰ ওচৰলৈ আহিল আৰু সিহঁতক ক'লে যে গছজোপাত সঁচাকৈয়ে ভূত আছে। সেইটোতো আমি আগৰ পৰাই জানো, কিন্তু তই ইয়াত কেনেকৈ আহিলি? তোকতো হাবিৰ পৰা উলিয়াই দিয়া হৈছিল। হায় মহাৰাজ, কিন্তু মই যোৱা নাছিলো। মই গছজোপাতে লুকাই থাকিছিলো আৰু মই ভূত হৈ হাবিৰ জন্তুবোৰক ভয় খুৱাইছিলো। কিন্তু এতিয়া মই সঁচাকৈয়ে ভয় খাইছো। সেই গছজোপাত ভূত আছে। গৰিলাৰ এই কথা শুনি বান্দৰটো গছজোপাৰ তললৈ নামি আহিল। গছজোপাত কোনো ভূত নাই। ভালুকৰ কথা শুনি মই গম পাই গৈছিলো যে এয়া এই দুষ্ট গৰিলাটোৰেই কাম। তাৰ ৰহস্য ফাদিল কৰিবলৈ মই ভূতৰ মাত উলিয়াইছিলো। তেতিয়া সকলোৰে আগত গৰিলাৰ ৰহস্য ফাদিল হৈ পৰিল আৰু সকলোৱে মিলি তাক হাবিৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়ালে। বান্দৰে সাহসেৰে সেই সমস্যাৰ সমাধান কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিল। এতিয়া সেই গছজোপালৈ কাৰোৰে ভয় নালাগিছিল। হাবিখন চিৰদিনৰ কাৰণে সুৰক্ষিত হৈ পৰিছিল।